Hi, Namaskar. Good morning. সকলোলৈ স্বাগতম জনালো মোৰ ইউটিউব চেনেলটোলৈ। বৰ্তমান আমি উপস্থিত আছো লাডাখত আৰু এতিয়া লাডাখত আমি প্ৰগ্ৰাম কৰিলো কৰি পেলাই এতিয়া বেলেগৰ প্ৰগ্ৰামবোৰ হৈ আছে। এটা আমাৰ সপোনৰ জেগা সপোনৰ ঠাই ড্ৰিম প্লেচ হয় লাডাখ আৰু ফাইনেলি আমি লাডাখ দেখা পালোঁ আহিলোঁ লাডাখলৈ আৰু ইয়াৰ আৰু বহুত ধুনীয়া ধুনীয়া জেগা আছে বা বস্তুবোৰ আছে আপোনালোকে চাব সকলো দেখুৱাই থাকিম আৰু দেখুৱাই গৈ থাকিম আপোনালোকে চাই থাকিব আৰু ইয়াৰ স্থানীয় যিবোৰ খাদ্য আৰু যিবোৰ মানে আপোনাৰ খাদ্য পাতিৰ পৰা আদি কৰি কাপোৰ কানি সকলো সাজপাৰ কেনেধৰণৰ আপোনালোকক মই দেখুৱাই আছোঁ চাই যাব চাই যাওক और ये जैसे हमारे बिस्किट होते हैं ना मार्केट में वैसे हमारे लद्दाख में ऐसे बनते हैं जो हम अपने खुद बनाते हैं और ये होता है हमारा छंग बोलते हैं इसको छंग हाँ ये वाइन जैसा होता है ये लोकल जो असम में जो खास बोलते हैं खास पानी और ये होते हैं रोस्टेड बार्ले का ये जो है ना ये व्हीट ही होते हैं पहले घी ही होते हैं उसको रोस्ट करते हैं और ये ऐसे भी खा सकते हैं और इसको जब ग्राइंड करते हैं ना तो फिर ये ऐसे वो बनते हैं ऐसे ही खा सकते हैं हाँ खा सकते हैं ये टेस्ट किया कैसा लगा बहुत दुनिया मेरे खाद्य बहुत अच्छा है मैडम हाँ जी आप कभी असम के बारे में सुना ऑफ कोर्स मैं दिल्ली यूनिवर्सिटी से ग्रेजुएटेड हूँ और मेरे फ्रेंड्स भी हैं वहाँ पे तो मेरे बहुत सारे आसामी फ्रेंड्स भी हैं मणिपुरी फ्रेंड्स भी हैं मेरे बेस्ट फ्रेंड मणिपुरी बेस्ट फ्रेंड का नाम सुषमा बसनेत है तो कभी आपको असम आने का मौका मिला मौका तो नहीं मिला बट तो आना चाहेंगे हाँ जी आई एम शिलोंग मेरा अभी ड्रीम कॉलेज है ओके तो हम भी आपको असम में बुलाते हैं स्वागत करते हैं जब भी असम आए हम लोगों से संपर्क कीजिए हम लोग भी चाहेंगे कि असम के बारे में आपको कुछ बताया जाए और হয় হয় ভাল লাগিল তেখেতে খুব ধুনীয়াকৈ খাদ্যৰ বিষয়ে ক'লে কি কেনেধৰণৰ এয়া চাওক আপোনালোকে চাগে সম্ভৱ এয়া ম'ম' বৰ বেলেগ বেলেগ ধৰণৰ হয় খাদ্যবোৰ নাম বিশেষকৈ নাজানো কাৰণ ম'ম'ৰে বহুত ভাগ আছে চাওক আপোনালোকে খুব ধুনীয়া খুব সুন্দৰ চাগে খায়ো সিমানেই ধুনীয়া লাগিব সোৱাদ চাগে আৰু ইয়াক কাপোৰ সাজপাৰ সংগীতা বা কেনেকুৱা লাগিছে খাদ্য আৰু সকলোকে কৈ দিয়ক অসমবাসীক আহিবলৈ কাৰণে হয় হয় সকলো ইয়ালৈ আহিব খানাও ইমান ধুনীয়া ধুনীয়া দিছে ইমান ধুনীয়া খানা ম'ম'জ খালোঁ আমি আৰু বেলেগ বেলেগ বস্তু আমি শিকিলোঁ ইয়াত কেনেকৈ কি বনায় আমি ঘৰত এবাৰ ট্ৰাই কৰিম বনাবলৈ নিশ্চয় ড্ৰাই এপল ন কেনেকুৱা লাগিছে নিকিতা ধুনীয়া লাগিছে খালোঁ এটা কিবা কি আছিলে হয় হয় মানে খাদ্যবোৰৰ নামবোৰ ঠিক মনত নাই কিন্তু বহুত ধুনীয়া হয় দীপদা খাই কেনেকুৱা লাগিছে কেনেকুৱা জেগাটো ফিলিং হেপি বহুত ধুনীয়া জেগা হয় আপোনালোকে আহক লাডাখত এবাৰ লাডাখৰ যিটো সৌন্দৰ্য হয় সেইটো আপোনালোকে আহি উপভোগ কৰক নিশ্চয় লাডাখত আজি ফাৰ্ষ্ট প্ৰগ্ৰাম কৰিছোঁ সঁচাই বহুত হেপি যে ইমান ধুনীয়া জেগা আমি আমাৰ অসমক বাতৰি ভাষাক ৰিপ্ৰেজেণ্ট কৰিব আমি এইখিনি সুযোগ পালোঁ গতিকে জয়াই অসম আপোনালোকো আহক জয়াই অসম এই খুনচেং বঢ়িয়া সকলো মনোভাৱটো ভালেই লাগিল সকলোৱে ভালেই পাইছে ঠিক তেনেদৰে আপোনালোকেও আহিব খুব সুন্দৰ
Take your position again, okay? Just take your position again, please. आप लोग का नाम এই লাডাখৰ ছোৱালী এয়া। বহুত লাজ দেই। লাষ্ট কৈছে আচলতে প্ৰথমবাৰ লগ পাইছো খুব ভাল লাগিছে আজি ইণ্টাৰনেশ্যনেল য়োগা ডে সেইটো কাৰণে ইয়াত এতিয়া য়োগা ডেৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে তাৰপিছতে আমাৰ শ্ব' আৰম্ভ হ'ব আপোনালোকক দেখুৱাই আছোঁ চাওক पन्ने जैसे ये दिल ने कोई गजल पाई पहली बारिश इस ज़मीं पे इश्क ने बरसाई हर नजर में ढूंढी जो थी तुझे में पाई वफा जान मेरी बन गया तू जान मैंने लिया तू ही मेरा गस्तों আমি লাডাখৰ পৰা এতিয়া লেহলৈ গৈ আছোঁ বাটত এতিয়া ৰৈছোঁ অলপ টাইম গাড়ীতে যাওঁ ন মই জেগাখিনি দেখুৱাইছোঁ ইয়াত বহুত ৰাইডাৰো আহিছে এইখিনিত আচলতে গুৰুদ্বাৰ শ্ৰী পথাৰ চাহেব নামৰ এটা মন্দিৰ আছে সেই মন্দিৰটোত সকলো মানুহ ৰৈছে এতিয়া ना मैं समझा ना मैं जाना जो भी तुमने मुझसे कहा है सेन्योरिटा मगर फिर भी ना जाने क्यों
আমি এতিয়া অলপ ওলাই আহিছোঁ কাৰণ এইকেইদিন আমি ওলোৱা নাছিলোঁ প্ৰগ্ৰাম কৰি থকাৰ কাৰণে আৰু আজি অলপ মাৰ্কেট ফালে মানে যাওঁ কি পাওঁ কি নাপাওঁ চাওঁগৈ লে লাডাখত আজি ফাৰ্ষ্ট টাইম বজাৰ কৰিবলৈ ওলাইছোঁ আপোনালোকক দেখুৱাম বাৰু বাকী আহি আছে এয়া ব্লগাৰ চব ব্লগাৰ হা এয়া সংগীতা ভা আহি আছে আৰু ভাল লাগিছে আজি বাকী কাইলৈ আছে বাৰু প্ৰগ্ৰাম কাইলৈ আছে পৰহিলৈ আছে ইয়াত দুদিন তাৰপিছত আমি মানালী যাম তেওঁলোকক দেখুৱাই গৈ থাকিম বাৰু কি কেনেকুৱা সকলো अता पता रहे ना किसी का यही गए ये पल जिंदगी का कि खुद गर्द सी ख्वाहिश लिए बेसास भी हम तुम जिए है गुलाबी गुलाबी খালি হেৰিটো নাই আৰু ইফালে মূৰ্তিটো নাই পুৰা এমজি মাৰ্কেট ন জিলুদা আজি আমাৰ লেহত শেষৰ দিনৰ প্ৰগ্ৰেম আছে এতিয়া আমি ওলালোঁ এতিয়া আপোনাৰ বাজিছে 4:30 বাজিছে এতিয়া আবেলি কথা ক'বলৈ পৰা নাই ইয়াত বহুত মানে কি ৰ'দ দিয়ে থাকে আৰু বেলি পৰে আপোনাৰ 8-4টা মান বজাতহে মানে বেলি পৰে তাৰপিছত আজি শেষৰ দিন কাইলৈ আমি ওলাম ইয়াৰ পৰা মৰ্ণিং চাগে 5টা বজাত সম্ভৱ তেনেকুৱাতে ওলাম তাৰপিছত যাম আৰু বেলেগ এটা জেগালৈ আপোনালোকক দেখুৱাই গৈ থাকিম বাৰু জেগাবোৰ আমি ওলালোঁ সকলো